Hello everyone, this is Manabjoti Bora. I will be helping you all with SBI latest account form. যোৱাকালি অৰ্থাৎ 5th of April মই SBI লংকা ব্ৰাঞ্চৰ পৰা এখন SBI একাউণ্ট খুলিবৰ বাবে ফৰ্ম বিচাৰিছিলোঁ তেওঁলোকৰ হাতত ফৰ্ম যেহেতু বহুত কম আছিল মোক এক কপিৰ পৰা জেৰক্স কৰি পঠিয়াই দিছিলে মই এখন ফৰ্ম ক্লাব কৰাৰ পিছত মই ভাবিলোঁ মোৰ বন্ধুসকলৰ বাবেও ইউটিউবত ভিডিওটো আগবঢ়াই দিওঁ বুলি যদি মোৰ এই ভিডিওটো আপোনালোকক অলপ পৰিমাণে হলেও সহায় কৰে তেনেহলে মোৰ কষ্টখিনি সাফল্য হৈছে বুলি মোৰ অনুমান হ'ব যদি আপোনালোকে ভিডিওটো ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ইয়াত আপোনাৰ ডেটটো আছে ডেটটো মই এতিয়া বৰ্তমানলৈকে নিশ্চিত নহয় মই কেতিয়া এই একাউণ্টটো ফৰ্মখন জমা দিম এইকাৰণে মই ডেটটো লিখা নাই আৰু এইখিনি বস্তু এই গুটেখিনি বস্তু এইখিনি অফিস ইউজৰ কাৰণে হয় তেওঁলোকে লিখিব আপুনি যদি আপোনালোকে এইখিনি চুব নালাগে একো লিখিব নালাগে নেক্সট আহিলে যদি আপোনাৰ কোনো SBI আগতে একাউণ্ট নাই তেনেহলে আপুনি ইয়াত টিক কৰিব আৰু যদিহে আপোনাৰ কোনোবা SBI একাউণ্ট আছে তেনেহলে আপুনি ইয়াত টিক কৰিব আৰু ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো আপুনি ইয়াত লিখি দিব বাকিখিনি পাৰ্সোনেল ডিটেইলছ কাস্টমাৰ টাইপ যদিহে আপুনি বেংকৰ ভিতৰতে কৰ্মচাৰী হয় বেংকৰ কৰ্মচাৰীয়ে হয় সেই বেংকৰ SBI বেংকৰে তেনেহলে ষ্টাফ দিব ষ্টাফত টিক কৰিব যদি আপুনি পাব্লিক হয় জেনেৰেল পাব্লিক হয় তেনেহলে ইয়াত পাব্লিক দিব যদি আপুনি ৰিটায়াৰ্ড পাৰ্সন হয় অলৰেডি চাকৰি কৰিলে তেওঁলোকে ইয়াত টিক কৰিব নেক্সট ৰেসিডেন্সিয়েল ষ্টেটাস ইন্ডিয়ান সিটিজেন হলে ৰেসিডেন্টত টিক কৰিব বাকিখিনি ফৰেন নেশনাল হলে তেওঁলোকে ইয়াত অপচন চাই ইয়াত টিক কৰিলে হ'ল বাকিনে জেনাৰেল একাউণ্ট ফৰ্ম যেনেকৈ আমি ফিল আপ কৰোঁ বাকিখিনি আপুনি তেনেকৈ দিলে হ'ল ইয়াত খালি এটা কথা লক্ষ্য ৰাখিব ডেট অফ বাৰ্থত আপোনাৰ ইয়াত আপুনি কোনো স্পেচ নিদিয়াকৈ ফিল আপ কৰিব বাকিখিনি আপুনি তেনেকৈ এখন ফৰ্মত ইউজুৱেল অপচন বিলাক দেখা পায় তেনেকুৱাখিনি ফিল আপ কৰি দিলে হ'ল নেশনালিটি ইণ্ডিয়ান সিটিজেনশিপ ইণ্ডিয়ান অকুপেশন টাইপ ইয়াত বৰ্তমান আপোনাৰ ধৰি লওক সেলফ বহুতখিনি অপচন আছে তাৰে অপচন যেটো আপোনাৰ লগত ৰিলেটেড হয় হেতুৰ আপুনি তাতে আপুনি টিক কৰিলে হ'ব প্ৰাইভেট টিউটৰ হলেও আপুনি ইয়াত যদি এক্স যদি কেটেগৰাইজ আপোনাৰ যদি হেতু কেটেগৰাইজ আপুনি পোৱা নাই যেনেকৈ ধৰি লওক প্ৰাইভেট টিউটৰ তেওঁলোকে যদি কেটেগৰী ইয়াত পোৱা নাই তে এক নট কেটেগৰাইজত আপুনি এক্সত টিক কৰিব ইয়াত আপোনাৰ ধৰি লওক মই এটা এক্সাম্পল হিচাপে প্ৰাইভেট টিউটৰ বুলি আপুনি লিখিব পাৰে নেক্সট আহিল টেক্স ইণ্ডিয়ান সিটিজেন হলে টেক্স টু ইণ্ডিয়া কে দিব আপুনি ইয়াত ইণ্ডিয়ান কান্ট্ৰি ইণ্ডিয়াৰ কাৰণে কোড টু আইএন ইউজ কৰিব পাৰে টেক্স কোড দিব ইণ্ডিয়াতে দিব অবভিয়াসলি ইয়েছত টিক কৰিব নেক্সট আহিলে আপোনাৰ পান কাৰ্ড যদি আপোনাৰ পান কাৰ্ড আছে পান কাৰ্ডৰ আপুনি ইয়াত পান কাৰ্ডৰ নাম্বাৰটো দিব যদি নাই আপুনি ফৰ্ম 60 আপুনি ফিল আপ কৰিব লাগিব এই কাৰণে আপুনি ইয়াত টিক কৰিব যত জন্ম লৈছিলে প্লেস অফ বাৰ্থ এই ঠাইৰ নাম লিখিব কান্ট্ৰিৰ নাম লিখিব নেক্সট আহিল আইডেন্টিফিকেশন টাইপ আইডি ডিটেইলছ ইয়াত মই ভোটাৰ আইডি যেহেতু সহজলভ্য ভোটাৰ আইডি হৈ গল মোৰ সেইকাৰণে মই ভোটাৰ আইডিটো দিছো ইয়াত নাম্বাৰটো দিছো যদি আপোনাৰ আধাৰ যদি বহুতে কৈ দিলে আধাৰৰ কাৰণে এফত টিক কৰি পেলাই আপুনি ইয়াত আধাৰ লিখিব আধাৰ নম্বৰটো দি দিলে হ'ল ইয়াত ইছ্যু ডেট নালাগে আৰু যিকিটা অপচন আছে ড্ৰাইভিং লাইসেন্স আছে যদি ড্ৰাইভিং লাইসেন্স দিব পাৰে পাসওয়াৰ্ড আছে যদি পাসওয়াৰ্ড দিব পাৰে নেক্সট আছে প্ৰুফ অফ এড্ৰেছ কাৰেণ্টত টিক কৰি আপোনাৰ এড্ৰেছটো দি দিলে এড্ৰেছৰ ডিটেইলছ যেটো আপুনি মই যেহেতু ভোটাৰ কাৰ্ড আইডেন্টিটি কাৰ্ড দিছো নে ভোটাৰ আইডেন্টিটি কাৰ্ড যিখিনি মোৰ ডিটেইলছ আছে মই হেতু হেদৰে ফিল আপ কৰিছো নেক্সট পেজ আমি যাওঁ এড্ৰেছ ডিটেইলছ same as current address মই তাত টিক কৰিছো মই এখানে ফৰ্ম খিনি ফিল আপ কৰিব লাগা নাই আপোনালোকে যদি
তাত টিক আপোনালোকৰ যদি দুটা লোকেশ্যন হয় কাৰেণ্ট এড্ৰেছ আপুনি ইয়াত কাৰেণ্ট এড্ৰেছটো আপুনি দিলেই হ'ল পাৰ্মানেণ্ট এড্ৰেছটো আপোনাৰ যদি দুটা অপশ্যন হয় ইয়াত পাৰ্মানেণ্টত যদি টিক কৰি দিয়ে তেতিয়া পাৰ্মানেণ্ট এড্ৰেছটো আপুনি দিলে আগত যদি আপুনি যিহেতু কাৰেণ্ট এড্ৰেছত যদি টিক কৰিছে এডিশ্যনেল ডিটেইলছ আছে কণ্টেক্ট ডিটেইলছ আছে এইবিলাক আপুনি ফিল আপ কৰি দিলেই হ'ল এডিশ্যনেল ডিটেইলছ আছে ইয়াত মান্থলি ইনকামটো আপুনি দিব পাৰে ৰিলিজন কি কেটেগৰী কি এডুকেশ্যন কোৱালিফিকেশ্যন কি বাকীখিনি আপুনি যদি ষ্টুডেণ্ট হয় আপুনি এইকেইটা আপুনি ফৰ্মকেইটা ফিল আপ নকৰিলেও হ'ব ষ্টুডেণ্ট যদি নহয় তেতিয়া ইয়াত আপুনি নানো টিক কৰিলে হ'ব ডিটেইলছ অফ ৰিলেটেড পাৰ্চন যদি একাউণ্টৰ লগত কাৰোবাক কোনোবা ৰিলেট কৰিবলৈ বিচাৰিছে একাউণ্টৰ লগত তেওঁলোকৰ ডিটেইলছ দিলেই হ'ল এডিশ্যন অফ ৰিলেটেড পাৰ্চন আপুনি ইয়াত টিক কৰিলেই হ'ল ইয়াত টিক কৰি আপুনি ইয়াত ফৰ্মখিনি তেওঁৰ ডিটেইলছখিনি দি দিব লাগিব তেনেকৈ আগত ধৰি লওক এটা ফৰ্ম ফিল আপ কৰিছিলে তেওঁ ভোটাৰ আই ডি কাৰ্ড বা পান কাৰ্ড দিলে পান কাৰ্ডৰ আপুনি ইয়াত পান কাৰ্ডৰ নম্বৰটো লিখি দিয়াৰ পিছত আপুনি এইকেইটা ফৰ্ম ফিল আপ কৰিব নালাগে আৰু ভোটাৰ আই ডি যদি দিয়ে ভোটাৰ আই ডিৰ নম্বৰটো দি দিব ইয়াত যদি আপুনি একো দিবলৈ নিবিচাৰে মই ধৰি লওক এতিয়া একো ৰিলেটেড পাৰ্চন কোনো ৰাখিবলৈ বিচৰা নাই মই এতিয়া ডিলিশ্যন অফ ৰিলেটেড পাৰ্চনত টিক কৰিলে হ'ব নেক্সট এইখিনি বেংকৰ কাম হ'ব এইখিনি আপোনাৰ ৰিকুৱাৰমেণ্ট অনুযায়ী ফিল আপ কৰিলে হ'ব নেক্সট আহিলে ফৰ্ম 60 ফৰ্ম 60 যদিহে আপুনি পেন কাৰ্ড দিয়া নাই আগত তেনেহ'লে আপুনি এইটো ফিল আপ কৰিব লাগিব ইয়াত ৰিকুৱাৰমেণ্ট অনুযায়ী আপুনি ফিল আপ কৰি দিলেই হ'ল যদি পেন কাৰ্ড দিছে তাৰমানে এইটো স্কিপ কৰিব পাৰিব এই নেক্সট আহি গ'ল গোটেইখিনি অফিচ ইউজৰ কাৰণে আপুনি এইখিনি একো স্কিপ কৰিব পাৰিব ডিক্লেৰেশ্যন কাম আণ্ডাৰটেকিং কাম চেল্ফ চাৰ্টিফিকেশ্যন ইয়াত আপুনি লাষ্টত আপোনাৰ চাইনটো ব্লেক পেন দি আপুনি চাইনটো কৰিলেই হ'ল আৰু ইয়াত আপোনাৰ ফটোখন দিব ইয়াত প্লেচটো দিব আৰু আপোনাৰ ডেটটো দিব একেবাৰে চিম্পল নেক্সট পেজত এইখিনি অফিচ ইউজৰ কাৰণে আপুনি ইয়াত একো কৰিব নালাগে ইয়াত নেক্সট খালি ডেটটো দিলেই হ'ল আপুনি একাউণ্টটো কেনেকুৱা হ'ব ছেভিং একাউণ্ট খুলিবলৈ বিচাৰে ছেভিং একাউণ্টত আপুনি টিক কৰিব লাগিব কাৰেণ্ট একাউণ্ট ডাঙৰ বিজনেছমেনবিলাকে খোলে তেওঁলোকে ইয়াত টিক কৰিলে যিহেতু আমি চিম্পল একাউণ্ট খুলিম বুলি চাইছোঁ ছেভিং একাউণ্টত টিক কৰে বাকীবোৰ অপশ্যনত আপোনাৰ কিছুমান আপোনাৰ বাধ্যবাধকতা আহি যাব বাকীবোৰত চুজ কৰিলে সেইকাৰণে পৰাপক্ষত আমি ছেভিং একাউণ্ট চুজ কৰাই বেটাৰ এটিএম কাৰ্ডত আপোনাৰ লাগে যদি এটিএম কাৰ্ড ডিএছ দি দিব লাগিব এটিএম কাৰ্ডৰ নামটো কি বুলি আহিব লিখা থাকিব লাগিব আপোনাৰ নামটো ইয়াত লিখিলেই হ'ল দুজনৰ যদি আপুনি জইণ্ট ইয়াত আপোনাৰ টাইপ অফ একাউণ্ট জইণ্ট মুড অফ অপাৰেশ্যন আছে মুড অফ অপাৰেশ্যনত যদি আপুনি নিজৰ কাৰণে হয় তেনে চেল্ফ দিব লাগিব আৰু যদি জইণ্ট একাউণ্ট খুলিবলৈ বিচাৰিছে তেনে জইণ্টলিত আপুনি টিক কৰিলে হ'ল জইণ্টলি যদি খোলে এটিএমত দুইজনৰ কাৰণে যদি এটিএম লাগে ইয়াত দুইজনৰ কাৰণে টিক কৰি ইয়াত তেখেতৰ নামো এড কৰি দিব পাৰিব বাকীকেইটা আপোনাক চেকবুক যদি লাগে টিক কৰিব ৰিকুৱাৰমেণ্ট অনুযায়ী আপুনি য়েছ ন মাৰি গ'লে হ'ল চেকবুক যদি লাগে য়েছ দিব ইণ্টাৰনেট বেংকিং লাগে য়েছ দিব এছএমএছ লাগে য়েছ দিব মোবাইল বেংকিং লাগিলে য়েছ দিব ফোন বেংকিং ছাৰ্ভিচেছ লাগে য়েছ দিব ৰেজিষ্ট্ৰেশ্যন ফৰ SBI বাদী ৰিকুৱাৰ্ড যদি আপোনাক লাগে য়েছ দিব পাছবুক লাগিবই অবভিয়াছলি য়েছ দিব ষ্টেটমেণ্ট ফ্ৰিকুৱেঞ্চি মান্থলি লাগে নে আপোনাক 15 দিনৰ মূৰত লাগে নে 6 মাহৰ মূৰত লাগে আপুনি তাৰ ৰিকুৱাৰমেণ্ট অনুযায়ী আপুনি তাত য়েছ দিব পৰাপক্ষত মান্থলিকে আপোনালোকে চুজ কৰিলে ভাল হয় নেক্সট আহি গ'ল নমিনেশ্যনৰ ক্ষেত্ৰত যদি আপোনাক কোনো নমিনি নালাগে একাউণ্টৰ ক্ষেত্ৰত আপুনি ইয়াত আপোনাৰ চিগনেচাৰটো ইয়াত কৈ দিলে হ'ল আপোনাৰ এইখিনি টাইপছ আপুনি ফিল আপ কৰিব নালাগে যদি আপোনাক নমিনি লাগে তেনেহ'লে আপুনি ইয়াত আপোনাৰ নাম লিখিব ইয়াত আপোনাৰ নামটো লিখি ইয়াত টিক কৰিব তাৰপিছত কাক এইটো একাউণ্টৰ টাইপ অফ ডিপ'জিট ছেভিংছ যিহেতু ছেভিংছ চুজ কৰিছিলোঁ কাক আপোনাৰ নমিনি দিব তেখেতৰ ডিটেইলছটো ভোটাৰ আই ডিৰ যদি ভোটাৰ আই ডি আপুনি তেখেতৰ ভোটাৰ আই ডি মতে ভৰালেই ভাল মই ধৰি লওক মোৰ মাৰ নাম ভৰাইছোঁ মই তেওঁৰ লগত মোৰ ৰিলেশ্যন মাদাৰ দিছোঁ তেওঁ ভোটাৰ আই ডি যিখিনি ডিটেইলছ আছে মই সেই ধৰণে ফিল আপ কৰিছোঁ ইয়াত মোৰ চাইনটো মাৰিছোঁ এতিয়া আপোনাৰ বৰ্তমান আমাৰ আধাৰ কাৰ্ড আমাৰ ইয়াত হোৱা নাই কাৰণে মই এইখিনি স্কিপ কৰিছোঁ যদি আপোনাৰ আধাৰ কাৰ্ড আছে
আপুনি এইখিনি ফিল আপ কৰিব লাগিব এতিয়া একেবাৰে অন্তিম পৰ্যায়ত আহি উপনীত হৈছে ইয়াত আপুনি সাইন কৰিব লাগিব আপোনাৰ সিগনেচাৰটো দিব লাগিব আৰু ইয়াত আপোনাৰ প্লেচটো দিব লাগিব ডেটটো দিয়াৰ পিছতে আপোনাৰ অলমোস্ট একাউণ্ট এটা SBI নতুন একাউণ্ট খুলিবলৈ আপোনাৰ যিখিনি পৰাপক্ষত ৰিকোয়াৰমেন্ট হয় এইখিনি আপুনি যিখিনি লিখিব লাগে পৰাপক্ষত সেইখিনি আপুনি সম্পূৰ্ণ কৰা হ'ব ধন্যবাদ আপোনালোকে ভিডিঅটো চোৱাৰ বাবে যদি আপোনালোকক অকমান মই সহায় কৰিব পাৰিছো SBI একাউণ্টখন লিখোতে তেনেহ'লে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে মই নথৈ আনন্দিত হ'ম ধন্যবাদ